কিছুদিনৰ পূৰ্বে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ বগৰী খেতিৰ ওপৰত আৰু পুনৰ আজি আহিলোঁ নতালফটাৰ গাঁৱলৈ আৰু ইয়াত মানে আহি লগ পাইছোঁ আজি ধনিৰাম ককাইদেউ এজন সকলোৱে পৰিচিত এজন বিশিষ্ট খেতিয়ক টেকেৰী গাঁৱৰ আৰু ইয়াত আহি পাইছেহি। বৰ্তমান আছোঁ নতালপথাৰ গাঁৱৰ নবীন নেওগ ককাইদেউৰ বগৰী বাৰীত আৰু ওচৰতে আছে আমাৰ ধনিৰাম ককাইদেউৰ পৰা আজি মানে জানিম মানে বগৰী খেতিটো মানে কোনটো সময়ত লগোৱা হয়, কেনেধৰণে প্ৰতিপালন কৰা হয়, কি দৰৱ পাতি সাৰ প্ৰয়োগ কৰা হয়, মানে কৰিলে ভাল, এই সকলোবিলাক আমি ধনিৰাম ককাইদেউৰ পৰা জানিম। যিহেতু ধনিৰাম ককাইদেউ এজন কৃষিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি। এখেতে মানে বগৰী, আম, লিচু আদিকে ধৰি বহুত ধৰণৰ মানে খেতি কৰি আহিছে। গতিকে এখেতৰ পৰা আজি আমি জানিবলৈ চেষ্টা কৰিম বগৰী খেতিৰ ওপৰত দুআষাৰ। ককাইদেউ নমস্কাৰ। নমস্কাৰ। হয়। আৰু এইফালে আছে আমাৰ এই বাৰীৰ মালিক বুলি ক'ব লাগিব গৰাকী নবীন নেওগ ককাইদেউ, আপোনাকো নমস্কাৰ জনাইছোঁ। ধন্যবাদ। তোমাৰ যি এই মাধ্যমটোৰ প্ৰতিজন অনুৰাগীলৈ মই আন্তৰিকতাৰে মোৰ শ্ৰদ্ধা জনাইছোঁ। আৰু আজি দুদিনমানৰ আগতে তোমাৰ ভিডিঅ'ত আৰু এটা আমাৰ অনুপ মৰাণ কাকপথাৰ ভাইটিৰ ভিডিঅ'ত দেখিবলৈ পাইছিলোঁ আৰু দেখি মই নহাকৈ নোৱাৰিলোঁ। আৰু আচলতে কোনোবাই যদি এনেকুৱা ধৰণৰ কাম কৰে মই খুবেই সুখী। সেইটো কাৰণে আজি মই মোৰ বাৰীৰ দহুগুণ ক্ষতি কৰি হ'লেও ইয়ালৈ আহিলোঁ আৰু দেখি মই অভিভূত। সঁচাকৈ যিসকল ব্যক্তিয়ে নিজৰ চকুৱে ইয়াত নাচায়হি তেওঁবিলাকে সেইটো অনুভৱ কৰিব নোৱাৰিব। বগৰী খেতি আচলতে অসমৰ বিভিন্ন প্ৰান্তত বহুতেই কৰিছে, নকৰা নহয়। তথাপিতো আমাৰ এই অঞ্চলটোত অতিকৈ যিহেতু পিছপৰা অঞ্চল, এনেকুৱা ধৰণৰ গ্ৰাফটিং শ্ৰেণীৰ পুলিৰ বিষয়ে বহুতেই জ্ঞাত নহয় বা এনেকুৱা ধৰণৰ যিবিলাক শস্য আম, বগৰী, লিচু, যিহেতু এইবিলাক গ্ৰাফটিং প্ৰজাতি হয় বা ডাল ধৰা তেনেকুৱা শ্ৰেণীৰ প্ৰজাতিৰ পুলি হয়, এইবিলাকৰ বিষয়ে ইমান এটা জ্ঞাত নহয়। কিন্তু এনেকুৱা এটা পিছপৰা অঞ্চলটো ইমান ধুনীয়াকৈ কৰিছে, সঁচাকৈ মই নিজেই আহিয়ে অভিভূত। আৰু এটা কথা এইখিনিতে কৈছোঁ, আৰু ককাইদেউ হাতখনো বিশেষ কিবা যাদু আছে বুলি মই কৈছোঁ। সঁচাকৈ মই বগৰী খেতি কৰিছোঁ, ইমান মানে তেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হোৱা নাই, হয়তো হ'ব ভৱিষ্যতে, কিন্তু ইয়াত বিশেষভাৱে মানে নতুন বুলিয়ে কৈছোঁ। যিহেতু বৰ বেছি বছৰ নাই। গতিকে এনে এজন ব্যক্তিৰ হাতৰ পৰশত আজি যেন চাৰিওফালে কেৱল মুকুতা ওলমি আছে। খুবেই সুন্দৰ এটা পৰিৱেশ, ইমান ভাল লাগিছে। কিন্তু কেমেৰাত হয়তো ইমান ভালদৰে দেখিব ধৰিব পৰা নাযায়, কিন্তু যেতিয়া স্বচক্ষে আহি পোনপটীয়াকৈ চাব পাৰিব তেতিয়া কিন্তু আচৰিত, সঁচাকৈ আচৰিত। যি কি নহওক, এই বগৰী খেতিবিলাক বুলি নহয়, আম খেতিয়ে হওক, বগৰী খেতিয়ে হওক বা যিকোনো উদ্যান শস্যৰ পুলিবিলাক ৰোপণ কৰা উপযুক্ত সময় হ'ল ফেব্ৰুৱাৰীৰ পৰা মে'লৈকে। আৰু এই বগৰীবিলাক এতিয়া ৰোপণ কৰাৰ উপযুক্ত সময় হৈছে। আৰু ইয়াত কেইবাটাও প্ৰজাতি আছে, ভাৰত সুন্দৰী বা মিছ ইণ্ডিয়া, কাশ্মীৰ বল সুন্দৰী, কাশ্মীৰ থাইলেণ্ড গ্ৰীণ আপেল বগৰী, এনেদৰে কেইবাটাও প্ৰজাতি ইতিমধ্যে আহিছে। আৰু এটা চিটলেছ মানে ভিতৰৰ যিটো বীজ হয় সেইটো সৰুকৈ তেনেকুৱা এটা প্ৰজাতি আহিছে। এনেদৰে বিভিন্ন ধৰণৰ প্ৰজাতি ৰিচাৰ্চ কৰাসকলে বা গৱেষণা কৰাসকলে কৰি আছে আৰু তেনেদৰে পঠিয়াই আছে। আৰু আমাৰ ইয়াত প্ৰায় ককাইদেউৰ ওচৰতে 4-5টামান প্ৰজাতি আছে চাগে। আছে। যি কি নহওক, এতিয়া কথাটো হ'ল কি, কেৱল বগৰী খেতিটোৰ বিষয়ে বুলিয়ে নহয়, যিকোনো উদ্যান শস্য পুলি বা ফল মূলৰ পুলিসমূহ ৰোপণ কৰাৰ উপযুক্ত সময় ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ। আৰু এটা মই এইখিনিতে কথা ক'ব খোজোঁ যে আমি দেখাক দেখি আজি হয়তো আপোনাৰ ওচৰলৈ বহুত মানুহ আহিব পাৰে, অহাৰ পিছত তেওঁবিলাকেও 2-এটা পুলি লগাব পাৰে। কিন্তু পুলিটো লগোৱাৰ আগতে কেনেকুৱা ঠাইত লগাব আৰু গাঁতটো কেনেদৰে প্ৰস্তুত কৰি ৰাখিব, সেই তাৰ ওপৰতো নিৰ্ভৰ কৰে। যে ক'ৰবাৰ পৰা পুলিটো আনিলে ঘৰতে 2দিনমান ৰাখিলে, কিবা এটা কামত সময় নাপালে মনত পৰিলে ৰুই থৈ দিলে, সেয়াই যথেষ্ট নহয় আচলতে। মানে কিবা এটা লগাম বুলি ক'লে আগতীয়াকৈ মানে পুলিটো বা গাঁতটো নিৰ্দিষ্ট এটা মানে ৰ'দ পৰা ঠাইত প্ৰস্তুত কৰি ৰাখিব লাগে, তাৰপিছত পুলি আনি লগাই দিব লাগে পোনপটীয়াকৈ। আৰু এই বগৰী পুলিবিলাক সদ্যহতে বিভিন্নজনে বিভিন্ন পদ্ধতিত লগায়। সদ্যহতে এনেকৈ 10 ফুট বাই 8 ফুট বা 10 ফুট বাই 7 ফুট তেনেকুৱা ধৰণেও লগাব পৰা হয়। আৰু বগৰীখিনি যিহেতু এতিয়া ছিঙি শেষ হ'ব তেতিয়া কলম দিব লাগে, প্ৰতি বছৰে গুৰিতে কলম দিব লাগে। প্ৰায় সেইটো বয়সৰ অনুপাতে হয়। আৰু প্ৰথম বছৰ গছজোপাৰ মানে প্ৰায় 1 ফুটমানত বা 1.5 ফুটত কৰিব লাগে, এতিয়া তাতকৈ অলপ ওপৰলৈ উঠাই নিব লাগে আৰু ভৱিষ্যতে আকৌ তললৈও নমাই আনিব পাৰে, তেনেদৰে কলম কৰিব লাগে। আৰু সাৰ হিচাপে ৰোৱাৰ সময়তে পচন সাৰ দিব লাগে। আৰু যেতিয়া কলম কৰা হয়
এতিয়া কলম কৰাৰ পিছত গুৰিত চাৰিওফালে পচন সাৰ বা গোবৰ সাৰ এইবোৰ দিয়াৰ পিছত পাতলকৈ কোৰ মাৰি খেৰ জাবৰে ঢাকি দিব লাগে। তাৰপিছতে নিয়মিত পানী যোগান ধৰিব লাগে, যিহেতু এতিয়া গছে কুঁহিপাত মেলিব। অতিপাত যেতিয়া খৰাং হ'ব তেতিয়া সঠিকভাৱে পোখা নেমেলিব বা কুঁহিপাত নোলাব পাৰে। সেইটো কাৰণে পচন সাৰ বা গোবৰ সাৰ দিয়া সমান্তৰালভাৱে মাজে সময়ে পানী যোগান ধৰিব লাগে। আৰু কটাৰ অংশটোত কিছুমান কপাৰ জাতীয় তেনেকুৱা ঔষধ ব্যৱহাৰ কৰি দিব লাগে, মানে প্ৰলেপ দিব লাগে। আৰু এইখিনিয়ে আছিলে। মই আশা ৰাখিছোঁ ককাইদেৱে আৰু সফলতা দেখি অগ্ৰসৰ হওক, আৰু নতুন নতুন কিছুমান ফল মূলৰ পুলি ইয়াত সংযোগ কৰক, ৰোপণ কৰক। সেইটোৱে মই মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু মই সঁচাকৈ খুবেই অভিভূত হ'লোঁ আৰু আশা ৰাখিছোঁ তুমিও যাতে অনাগত দিনত এনেকুৱাবোৰ তথ্য ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া আৰু 10জনে যাতে উপকৃত হয়। ধন্যবাদ। যিহেতু আপোনালোকে ধনিৰাম ককাইদেউৰ মুখৰ পৰা শুনিলে যে বগৰী খেতিটো মানে বগৰী খেতি বুলিয়ে নহয়, যিকোনো উদ্যান শস্য ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ মে'লৈকে সেই তেতিয়া ৰোপণ কৰিলে ভাল। আৰু এজোপা বগৰীৰ পৰা আন এজোপা বগৰীৰ দূৰত্বটো 8 ফুটৰ পৰা 10 ফুট তেনেকুৱা ধৰণে দিলে ভাল হয় বুলি জনাইছে। আৰু ইয়াত পোকে কীট পতংগই আক্ৰমণ কৰে নেকি বগৰী গছত? সেইটো এটা হয়। সেই কথাটো হ'ল কি, যেতিয়া এতিয়া কলম কৰাৰ পিছতে বিহুৰ মানত বা মে' মাহত তেনেকুৱা ধুনীয়া ধুনীয়া কিছুমান কজলা ডালবিলাক মেলে, তেতিয়া তাতে কিছুমান ঔষধ স্প্ৰে' কৰিব লাগে। জৈৱিকভাৱে যদি কৰা হয় নিম অইল সেইবিলাক ব্যৱহাৰ কৰিব লাগে, য়েল্ল' ষ্টিকাৰ টেপ ব্যৱহাৰ কৰিব লাগে। যদি ৰাসায়নিকভাৱে কৰা হয় তেতিয়াহ'লে বিভিন্ন ধৰণৰ কীটনাশক পোৱা যায়, সেইবিলাক মাজে সময়ে মানে মাহে মাহে স্প্ৰে' কৰি থাকিলে হয়। আৰু যেতিয়া বগৰীবিলাক কলিবিলাক পৰে, মানে কলিবিলাক হয়, তেতিয়া বিশেষ এক ধৰণৰ মহে বিন্ধি দিয়াৰ লগে লগে তাত কিছুমান স্পট পৰি যায়। সেইটো সেই সময়টোতে তেনেকুৱা বিশেষভাৱে যদি জৈৱিকভাৱে কৰা হয়, সেইটো জৈৱিক তেনেকুৱা ঔষধ প্ৰয়োগ কৰিব পাৰে। নহ'লে ৰাসায়নিকভাৱে হ'লে ৰাসায়নিক কীটনাশক। এই সমস্যাত তাৰমানে এই বগৰীটো বগা পৰি যায়, বগা পৰি কিনি হৈ যায়। হয়। আৰু সেইটো কিছুমান সেইটো মানে অনুসাৰৰ অভাৱত হয়। গুৰিত যিখিনি আমাৰ পচন সাৰ বা গোবৰ সাৰ দিয়াৰ উপৰিও কিছুমান ভিটামিন বা তেনেকুৱা বৰণ স্প্ৰে কৰিব লাগে। সেই সমস্যাটো আৰু এটা কথা মানে মাটিডোখৰ মানে কেনেকুৱা ধৰণৰ গুণাগুণটো মানে কেনেকুৱা ধৰণৰ হোৱা উচিত মানে বগৰীৰ ক্ষেত্ৰত? সেই কথাটো মই ককাইদেউক আহিয়ে কৈছোঁহি। আৰু বিভিন্নজনক মই সদায় সেইটোৱে কওঁ যে বিভিন্নজনে মোক সোধে যে ককাইদেউ মই আমুকটো বস্তু বা আমুকটো খেতি কৰিম বুলি ভাবিছোঁ, হ'বনে নহয়। সেইসকলক মই সদায় এটাই কওঁ, যদি আমাৰ প্ৰাকৃতিকগতভাৱে বা স্থানীয়ভাৱে আম গছ, বগৰী গছ, লিচু গছটো বাৰু ইমান প্ৰাকৃতিকগতভাৱে নহয়, বগৰী, আম, কঁঠাল এইবিলাকতো নিজে নিজে হৈ থাকে। যি ঠাইত সেই আম, বগৰী, কঁঠাল থাকিব, সেই অঞ্চলটোত এনেকুৱা ধৰণৰ গ্ৰাফটিং শ্ৰেণীৰ খেতিবিলাকো বা বগৰী খেতি বা আম খেতি নোহোৱাটো কোনো কথাই নাই। কিন্তু পাৰ্থক্য এটাই, সেই স্থানীয়বিলাক যেনেকুৱাকৈ নিজে নিজে ডাঙৰ দীঘল হৈ সময়ত ফুল ফল লাগে। এতিয়া বাৰু সময়ত নলগা হৈ গৈছে, মাটিৰ গুণাগুণ কমি গৈছে। কিন্তু এই গ্ৰাফটিং শ্ৰেণীৰ যিবিলাক পুলি আছে সেইবোৰ সময়ে সময়ে যত্ন কৰিব লাগে। যেনেকৈ এতিয়া ককাইদেউ এইখিনি কাটি দিব, কাটি দিয়াৰ পিছত আকৌ পচন সাৰ দিব বা পানী দিব, আৰু পোক পতংগৰ কাৰণে কিছুমান সেইবোৰ প্ৰতিকাৰ ব্যৱস্থা কৰিব, তেনেকুৱা ধৰণৰ কৰিব লাগে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোক দুইজনলৈ অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি আমাক সময় দিয়াৰ বাবে। হয়, ধন্যবাদ।